हेलो गाइस সকলোৰে ভালনে আশা কৰিছো সকলোৰে ভালে আছে আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো একদম হেলদি ৰেচিপি এটা ম্যাঙ্গো মিল্কশেক তো তাৰ কাৰণে মই সৰু আম কেইটামান কাটি লৈছো তেনেকৈ চামুচেৰে এটা ওলাই মিক্সিত মই দি দিছো এয়া চক এনেকে ধৰণৰ মই ওলাই দি আছো মই এটা আম লৈছো আপোনালোকে যিমান পৰিমাণত খায় সেই পৰিমাণে ল'ব পাৰে মই যেহেতু 2 গ্লাস মান বনাম সেই কাৰণে মই এটা আমে সৰু এনেকে কাটি ললো ইফালে মই গাখীৰ 2 গ্লাস মান পৰিমাণৰ জোখত অলপমান কুহুমিয়া গৰম হ'ব কাৰণে দি দিছিলো গাখীৰখিনি গৰম হৈ অলপ ঠাণ্ডা হোৱা মানে মিক্সিত ঢালি দি পিনে 1 চামুচ চেনি দি পিনে ভালকৈ মিক্সাৰত ব্লেন্ড কৰি লৈছো আৰু খাব কাৰণে ৰেডি হৈ গৈছে এয়া চক এটো বহুত হেলদি হয় আমাৰ শৰীৰৰ কাৰণে বহুত ভাল আপোনালোকে ঘৰত এনেকুৱা বনাই ট্ৰাই কৰি চাব নিশ্চয় ভাল লাগিব আৰু মোৰ ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈকে ইমানতে সামৰিছো নেক্সট এটা ভিডিও পাবৰ কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব বুলি আশা ৰাখিলো ওপৰত 2 টুকুৰা মান আইচ দি পিনে গৰমত খাই চাব ভাল লাগিব